Hello everyone, welcome back to my another mini vlog. আৰু আজি মই বনালো এবিধ পিঠা। এবিধ পিঠাত মই বৰ বেছি পাকৈত নহয় যদিও বনাবলৈ চেষ্টা কৰিলো। প্ৰথমতে পিঠাৰ পুৰখিনি কাৰণে ভাজি ললো নাৰিকলখিনি আৰু লগতে পিঠাখিনি খুন্দি ললো মিক্সিত আৰু ষ্টাৰ্ট দি দিলো বনাবলৈ। এটো পিঠা বনোৱাৰ নিনজা টেকনিক বুলি কয় আৰু মই এনেকৈ চেষ্টা কৰি চাইছো কাৰণ মই ইমান ভালকৈ নাজানো আৰু এবাৰ সেকেন্ড বাৰ হে মই ট্ৰাই কৰি চাইছো। খাবলৈ কিন্তু ভাল হৈছিল দেই আৰু দেখিবলৈও ধুনীয়া হৈছে। আপোনালোকে জনাব কেনেকুৱা হৈছে আৰু এনেকৈ এখন দুখনকে মই আধা কেজি চাউলত 35খন পিঠা বনালো আৰু এয়া ভোগালী বিহুৰ বহুতবোৰ ৰেচিপি আহি থাকিব। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু যদি মোৰ চেনেলটো কোনোবাই সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ জলদি 10K হ'ব লাগে। সো আজিলৈ আহিছো, আকৌ লগ পাম নতুন নীতি মিনি ব্লগত। তেতিয়ালে সকলো ভালে থাকক, সুস্থ থাকক। বাই বাই, লাভ ইউ অল, গুড নাইট আৰু মোৰ ভিডিঅ'ছবিলাক চাই থাকিব দেই। বাই বাই।